কথা ক'বলৈ দিয়া হ'ব অলপ ৰক মই জ্ঞানেন্দ্ৰ বৰ্মন আপোনাৰ কাষত আহিছো আপোনালোকে গম পায় ৰ'ব অলপ ৰৈ দিয়ক আৰু ইয়াত দেখিছে এই অনুষ্ঠানৰ মাজতে আঁতৰি গৈছে আমি অনুৰোধ কৰিছো যে তেওঁ গণতান্ত্ৰিকভাৱে কথাখিনি কোৱাৰ চেষ্টা কৰক কথাখিনি ক'ব লাগে কিন্তু ইতিমধ্যে আঁতৰি গ'ল তেখেত যেহেতু তেওঁ আঁতৰি গৈছে আমি পোনপটীয়া সম্প্ৰচাৰত যাম এই মুহূৰ্তত আমি গণতান্ত্ৰিক তেওঁ উচ্চ বাচ্য কৰি চিঞৰ বাখৰ কৰি গ'ল মই কি ক'লো মই তেওঁ প্ৰথমতে ধৰ্মীয় কথা ক'লে কি মাদ্ৰাছা ভাঙি দিলে আমাৰ ধৰ্মীয় আঘাত অনুভূতিত মুছলমান সমাজৰ লাগে আৰু সকলো সমাজ ধৰ্মীয় অনুভূতি সকলোৰে আছে মই এতিয়া প্ৰাউড হিন্দু বুলি ক'লে তেওঁ গাত লাগিলে উঠি গুচি গ'ল ইয়াৰ একমাত্ৰ কাৰণ এই যিটো ইছ্যু হৈ আছে অসম চৰকাৰৰ অসম পুলিচে কৰি আছে নহয় আমছুৱে যিখিনি আন্দোলন কৰিছে অসমত অশান্তি সৃষ্টি কৰিব কাৰণে তেওঁলোকৰ লগত কোনো লজিক নাই আৰু লজিক থকা হ'লে আজি ইয়াত বহি তেওঁ মোৰ লগত ডিপেণ্ড কৰিলেহেঁতেন আৰু তেওঁ মোক কৰিলে কি ইয়াতে আপোনাৰ কি নাই বুলি ক'লে তেওঁ মোক কৈ গ'ল যদি মোৰ কেপেবিলিটি নাই আপুনি মোক কিয় মাতিছে নহয় আপোনাৰ কেপাচিটি ইয়াত কথাই অহা নাই নিশ্চিতভাৱে আপোনালোকৰ কেপাচিটি আছে বা তেওঁৰো কেপাচিটি আছে কিন্তু গণতান্ত্ৰিকভাৱে তেওঁ কথাখিনি কোৱাৰ বাবে আমি আমছুৰ নেতৃত্বক এখন মঞ্চ দিছিলোঁ ক'ৰবাত কথাৰ বিভাজন হ'ব পাৰে ক'ৰবাত কথাৰ কটাকটি হ'ব পাৰে ভাৱধাৰাৰ পৃথকতা থাকিব পাৰে কিন্তু সকলোৱে কথা পতাৰ কথা শুনাৰ আৰু কথা কোৱাৰ এটা পৰিৱেশ থকাৰ নিতান্তই প্ৰয়োজন আছে আমছুৰ নেতৃত্বকো এই অনুষ্ঠানৰ মাজেদি আহ্বান কৰিছোঁ যে আপোনালোকক সহনশীল হওক জনতাই কি কৈছে বা আনটো পক্ষই কি কৈছে এই কথাখিনি শুনিবলৈ চেষ্টা কৰক চান্স পালে কাটিব জ্ঞানেন্দ্ৰ বৰ্মন মই আপোনাৰ